But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're আমাৰ সমাজখন বহুত অদ্ভুত অসফল মানুহক দেখি হাঁহে আৰু সফল মানুহক দেখি জ্বলে আপুনি যিমানেই ভাল নহওক কিয় যিমানেই দয়াৱান নহওক কিয় কিছুমান মানুহৰ সন্মুখত আপোনাক লৈ তেওঁলোকে কেতিয়াও সন্তুষ্ট নহয় প্ৰেম হ'ল এটা মুদ্ৰাৰ নিচিনা যাৰ এটা পৃষ্ঠাত সুখ আৰু আনটো পৃষ্ঠাত বেদনা থাকে জীৱনে যে আমাক কিমান শিক্ষা দিয়ে হয়নে মুখৰ পৰা হাঁহি নুগুচা মানুহজনক কান্দিবলৈ শিকায় সকলোৰে লগত থাকি ভাল পোৱা জনক অকলে থাকিবলৈ শিকায় সকলোৰে লগত কথা পাতি থকা জনক মনে মনে থাকিবলৈ শিকায় তথাপিতো সাহস হেৰুৱাব ধৈৰ্য নেহেৰুৱাব পাঁচটা অভ্যাস নিজৰ পৰা আঁতৰাই পেলাওক জোখতকৈ বেছি আনৰ দয়া কামনা কৰা অতীতৰ পিছত দৌৰি ফুৰা পৰিৱৰ্তনক ভয় কৰা নিজকে সৰু বুলি ভবা আৰু অতিৰিক্ত চিন্তা কৰা জীৱনত একো নেপালেও বেলেগৰ পৰা একো আশা নকৰিব আনৰ দুখ দেখি যদি আপোনাৰ দুখ লাগে তেনেহলে আপুনি দুৰ্বল নহয় আপুনি ভাগ্যৱানহে কাৰণ ভগৱানে সকলোকে মন দিছে কিন্তু মানৱতা কম সংখ্যকেহে অৰ্জন কৰিব পাৰিছে এই পৃথিৱীৰ সকলোতকৈ শক্তিশালী সেয়ে যি ৰাতি কান্দে কিন্তু ৰাতিপুৱা এনেকুৱা আচৰণ কৰে যেন তেওঁৰ একোৱে হোৱা নাই যি সম্পৰ্ক লোকৰ কথাত ভাঙি যায় সেইটো কেতিয়াও সম্পৰ্ক নাছিল সেইটো প্ৰেমেই হওক বা বন্ধুত্বই হওক আপুনি যদি শুদ্ধ তেনেহলে প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব মনে মনে অপেক্ষা কৰক সময়ে সকলো উত্তৰ দি দিব টকা দি আপুনি ডাঙৰ ঘৰ কিনিব পাৰিব কিন্তু ভাল পৰিয়াল কিনিব নোৱাৰিব টকা দি দামী বিচনা কিনিব পাৰিব কিন্তু টোপনি নোৱাৰিব টকা দি দামী গাড়ী কিনিব পাৰিব কিন্তু সময় কিনিব নোৱাৰিব টকা দি কিতাপ কিনিব পাৰিব কিন্তু জ্ঞান নহয় টকা আপোনাৰ বন্ধু বহুত দিব বিশ্বাস ভাঙিবলৈ নহয় গঢ়িবলৈ শিকক কথা দিবলৈ নহয় ৰাখিবলৈ শিকক জীৱনত শান্তি বিচাৰিলে এই পাঁচটা কথা কেতিয়াও কাকো নকব 1 নম্বৰ স্বামী অথবা স্ত্ৰীৰ গোপন কথা 2 নম্বৰ আপোনাৰ বেয়া কামৰ কথা 3 নম্বৰ উপাৰ্জনৰ কথা 4 নম্বৰ পৰিকল্পনা কৰা কথা আৰু 5 নম্বৰ আপুনি যদি জ্ঞানী হয় তেনেহলে সেই আনক কৈ ফুৰা আপোন যেতিয়া পৰ হয় তেতিয়া তেওঁলোকক ত্যাগ কৰাৰ বাহিৰে আৰু কোনো গতি নাথাকে ভাল পোৱাত ইমান কষ্ট যদিও মানুহে ভাল পোৱাৰ পিছতে দৌৰি ফুৰে নিজৰ জীৱন আনৰ জীৱনৰ লগত তুলনা নকৰিব কাৰণ বেলি আৰু জোনৰ মাজত তুলনা নহয় জোন আৰু বেলি নিজ নিজ সময়তহে উজ্জ্বল হয় কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব কাৰণ অহাকালিলৈ আপুনি কি অৱস্থাত থাকিব সেইটো আপুনি নিজেও নাজানে সময়ে কাক কলৈ লৈ যায় কোনেও নাজানে সকলোতকৈ ডাঙৰ নিচা হ'ল কাৰোবাৰ মাজত আবদ্ধ হোৱা মুখৰ ভাষাতকৈ গুৰুত্বপূৰ্ণ হ'ল চকুৰ ভাষা য'ত অসত্য কোনো অস্তিত্ব নাই আবেগ হ'ল মমৰ দৰে কিছু সময়ৰ পিছত নাইকিয়া হৈ যায় আৰু বিবেক হ'ল সূৰ্যৰ দৰে যি কেতিয়াও নাইকিয়া হৈ নাযায় দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বহু বেছি এই মায়াবী পৃথিৱী বন্ধু বান্ধৱীসকলৰ মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায় নিজক দেখা পায় আৰু সেয়েহে ভাল মানুহে
আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে। আপোনাৰ ওপৰত যদি কোনোবা জ্বলে তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে যিটো তেওঁ কৰিব পৰা নাই।